हेलो एवरीवन কি খবৰ এয়া সুইটি বা তাৰপিছত আজি আমি কবালে গৈ আছো এতিয়া আপোনালোকে থাম্বনেল দেখি গম পাইছে কোলে গৈ আছো আমি আজি দলুঘাটৰ এয়া অষ্টমী মেলা চাবলৈ গৈ আছো আৰু আপোনালোকক দেখাই থাকিম কি হয় ময়ো প্ৰথমবাৰ চাবলৈ যাম আমি দুজনীয়ে প্ৰথমবাৰ চামগে ন তাকে তাৰপিছত ভিডিঅ'টো আপোনালোকে হেকলৈকে চাই থাকিব আৰু সুইটি বা আহিলো আজি আৰু কুসমাহঁতক লগ ধৰিছিলো নাহো বুলি ক'লে আৰু এতিয়া ওলাই গৈ আছো আপোনালোকক দেখাই থাকিম হয় নাই সুইটি বা আজি সুইটি বাক বহুত ধুনীয়া লাগিছে চাবলৈ দেই আমি খুচকাৰি গৈ আছো দুজনীয়ে বহুতে খুচকাৰি গৈ আছে বাৰু আৰু বেছি দূৰ নহয় বাৰু ওচৰতে দেখাই আছো আপোনালোকক এয়া তো গাইছ এতিয়া মই আহি পাই গ'লো আমি ইয়াত দেখাই আছো আপোনালোকক আমি এতিয়া আহি পাই গ'লো অষ্টমী মেলালৈ আমি দলুঘাটৰ অষ্টমী মেলালৈ আহিছিলোঁ পোন প্ৰথমবাৰে আহিছোঁ ময়ো চাবলৈ বিশেষ মই অষ্টমী মেলাৰ বিষয়ে নাজানো বাৰু আৰু এয়া দেখিছেনে ইমান ধুনীয়া লাগিছে বেলুনবোৰ পোন প্ৰথমে আহি পাই বেলুনবোৰ দেখিলোঁ আৰু ইয়াত সুইটি বাই ফটো মাৰিছে বুলি ভাবি আছে কিন্তু মই ভিডিঅ' বনাই আছিলোঁ আৰু মানুহ যথেষ্ট সংখ্যক মানুহ দেখিলোঁ দিনৰ ভাগত বেছিয়ে মানুহ থাকে এতিয়া যিহেতু গধূলি হৈ আহিছে মানুহ দূৰৰ পৰা চাবলৈ আহে মানুহবোৰ গৈছেগৈ আৰু এতিয়া ওচৰ পাজৰ মানুহবোৰ আহেহে এতিয়া চাবলৈ বোলে তাৰপৰা ইয়াত দেখিছেনে দোকান বহিছে দোকানবোৰ বিশেষ একো দোকান বহা নাই বাৰু চাবলগীয়া যিবোৰ ডেইলি মানে আমি বজাৰত দেখি থাকোঁ এনেকুৱা ধৰণৰ বজাৰে আহিছে দোকানবোৰে আহিছে কোনো ধৰণৰ স্পেচিয়েল বা ৱাও বস্তু অহা নাই বাৰু দেই আৰু ইয়াত দেখিছেনে মণিহাৰী দোকান বহুত আহিছে আৰু দামবোৰ যথেষ্ট হৈছে মানে জোখতছে বেছিয়ে দামবোৰ কৈ আছে সেইবাবে কি ল'লোঁ ন আপোনালোকক দেখাম বাৰু মই স্পেচিয়েল একো বস্তু লোৱা নাই বাৰু আৰু এই ক্লিপবোৰ মই ভাল পাইছিলোঁ এটাত কৈছে 60 ৰুপিজ দিব পাৰি জানো কওকচোন আৰু যিহেতু মেলাৰ কাৰণে দামবোৰ বহুত বঢ়াইছে আৰু এইটো হেনো একদম মানে লাগে হেনো 150 দিব পাৰিনে কওকচোন এইবোৰ আৰু সেয়াই আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে গৈ কিন্তু ভালেই লাগিলে কাৰণ ঘৰতে সোমাই থকা হয় ন আৰু ওলাই অকণমান গ'লে মানে মাইণ্ডটো ফ্ৰেছ হৈ আহে ভালেই লাগিলে আৰু এই আৰু কি কৈ আছে আপোনালোকক দেখিছেই নহয় এইটো চাওক এতিয়া আমি চাবলৈ আহিলোঁ কাণফুলি সুইটি বাও চাই আছে আৰু ময়ো চাই আছোঁ আৰু এয়া দেখিছে নাই ইমান ধুনীয়া বেগ নহয় আৰু ইয়াত ফিক্সড ৰেট লিখা আছে দাদাজনক ইমান ক'লোঁ অলপ কমাই দিয়ক বুলি 1 টকাও কমাই নিদিয়ে মানে তেনেকুৱা ধৰণৰ একদম ফিক্স আৰু মানে 1 টকাও কমাই নিদিয়ে দেখিছে নাই ভাল লাগিছে তথাপিও ইমান একো ভেৰাইটি বেগ অহা নাই এয়া আহিছে আৰু দুটামান ষ্টাইলৰ আহিছে কোনো ধৰণৰ ইমান ভেৰাইটি অহা নাই আৰু এই কাপটো চাই ভালেই লাগিছে কিন্তু আলহীক দিবলগীয়া কাপ নহয় বাৰু ইমান এটাও ৱাও লগা নাই সেইটো কাৰণে থৈ আহিলোঁ আৰু এয়া কাপ প্লেটবোৰ কাৰণ ইয়াতছে মানে বজাৰ কৰাতছে বিশালতে বেছি ভাল আৰু ইয়াত দেখিছেনে মানুহ যথেষ্ট মানুহ ভিৰ ভাল লাগিলে আহি আৰু এইটো ছেকশ্যনটো চাওকচোন পুতলা আৰু ফুল চুল ইমান ধুনীয়া লাগিছে নহয় চাই থাককচোন ভিডিঅ'টো আপোনালোকে ভালে লাগিছে ন মেলা বুলি ক'লেতো চবৰে আহিবলৈ মন যায় নহয়নে বাৰু আৰু বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা মেলালৈ তো সেইটো কাৰণে এপাক আহিলোঁ আৰু আজি ছেকেণ্ড ডে হয় 3 দিন পাতিছে বুলি কৈছে আৰু ইয়াৰ লাখটকীয়া নেকলেছ দেখিছে নহয় এইবোৰ চাওক লাখটকীয়া নেকলেছ আৰু এয়া অষ্টমী মেলাৰ বিষয়ে মই আগৰ পৰাই শুনিয়ে আহিছিলোঁ আগৰ পৰা মানে স্কুল ডে'ৰ পৰা শুনি আহিছিলোঁ লগৰ ছোৱালীবোৰে অষ্টমী মেলালৈ যায় চাবলৈ আৰু আজি মই ফাৰ্ষ্ট টাইম আহিছোঁ অষ্টমী মেলালৈ বেছি দূৰ নহয় বাবে আহি গ'লোঁ আৰু এইবোৰ মণিহাৰী সদায় চাই থকাই আৰু সেয়াই আৰু ইমানেই মানুহৰ ভিৰ মানে আমি যেনে তেনে মানে চাইড এটা লৈ মেলি সোমাইছোঁ আৰু এয়া মণিহাৰী দোকানবোৰত বহুত ভিৰ হৈ আছিলে মানুহ আৰু দামবোৰ যথেষ্ট বেছি কৈ আছিলে মানে জোখতছে বেছি মেলাৰ কাৰণে সুযোগ লৈ বেছি দামবোৰ কৈ আছিলে তো সেয়াই ভিডিঅ'টো আগলৈ চাই থাকক আৰু বেছি একো ধৰি লওক মীনা বজাৰ অহা নাই এয়া দেখিছে নহয় এয়া সৰু ল'ৰা ছোৱালী ঘূৰিব পৰা এটা আহিছে আৰু এই ছাইডত কি জানো বুলি কয় এইটো আহিছে আৰু সেয়াই আৰু বিশেষ একো অহা নাই আৰু এয়া দেখিছেনে 50 টকীয়া ইয়েৰিংছবোৰ ডেইলি চায়ে থাকোঁ এইবোৰ নহয়নে আৰু আমি ঘৰ আহি পাই গ'লোঁ এয়া দেখিছেনে জ্ঞানীক ইমান ধুনীয়াকৈ ফুট চুট পিন্ধাই থৈ দিছে ছোৱালীৰ নিচিনা কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আহি পাই গ'লোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এইবাৰ ফাৰ্ষ্ট টাইম গৈ আহিছোঁ অষ্টমী মেলা কেনেকুৱা লাগেনো সেয়াই আৰু মই আৰু সুইটি বাই গৈ আহিলোঁ
ভালেই লাগিলে বাৰু দুজনী গৈছোঁ তথাপিও ভালেই লাগিছে। এয়া দেখিছেনে এই বেগটো ল'লোঁ, কেনেকুৱা লাগিছে জনাব আপোনালোকে। এয়া ইয়েৰিংছ দুটা আনিলোঁ, ঝুমকা দুটা, কেনেকুৱা লাগিছে জনাব।